Hi everyone. Holiday ABC channel দিলে সকলোকে স্বাগতম জনাইছো। আজি কেইটামান কুৱেশ্যন লৈছো মই গ্ৰেড 4 ৰ কাৰণে আহি থকা এক্সামৰ কাৰণে আপোনালোকৰ সহায় হ'ব পাৰে। আপোনালোকে চাব ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে এনেকে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল কিমান উলিয়াব দিছে। মানে 11তকৈ সৰু যুগ্ম সংখ্যা আমি কি পাম? আমি যদি চাওঁ ইয়াতে 2টো যুগ্ম সংখ্যা, দেন 2ৰ পিছত আহিব 4, 4ৰ পিছত 6 হয়নে, 6ৰ পিছত 8, 8ৰ পিছত 10, মানে 11তকৈ সৰু, গতিকে এইকেইটা আমি যুগ্ম সংখ্যা পাম হয়নে। গতিকে এইকেইটা যদি আমি প্লাছ কৰি দিওঁ আমাৰ এনচাৰটো ওলাই যাব। আমাক যুগ্ম সংখ্যা কেইটাৰ যোগফল উলিয়াব দিছে, গতিকে এতিয়া যদি আমি এইকেইটা প্লাছ কৰি দিওঁ আমি কিমান পাম টোটেল, মানে 2 এ 4 6, 6 এ 6 12, 12 এ 8 20, 20 এ 10 30, মানে 11তকৈ সৰু যিকেইটা যুগ্ম সংখ্যা এই পাঁচটা যুগ্ম সংখ্যা, এই পাঁচটা যুগ্ম সংখ্যাৰ আমি যোগফল পালো 30, যেটো অপচন চিত দিছে। এইবিলাক বেছি টান নহয়, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব, আহিব পাৰে, অহা চান্স থাকে। এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। ইয়াৰে পিছৰ কুৱেশ্যনটো দিছে আমাক এনেকে, মানে একে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ গড় কিমান উলিয়াব দিছে। গতিকে তাৰ আগতে আপোনালোকে জানিব লাগিব গড় কেনেকে উলিয়ায়। মানে গড় উলিয়াব লাগিলে যদি আমাক সাপোজ এনেকে দিয়ে, মানে 3, 4 বা 5 এনেকে যদি আমাক ধৰক তিনিটা দিছে, ইয়াত আমি যদি গড় উলিয়াব লাগে আমি কেনেকে উলিয়াম? গড় উলিয়াব লাগিলে আমি তিনিটা সংখ্যা আমি প্লাছ কৰিব লাগিব। কৰাৰ পিছত আমি যিমানকেইটা সংখ্যা, ইয়াতে সাপোজ তিনিটা সংখ্যা আছে, তিনিটা আইটেম আছে, আমি 3ৰে ডিভাইড কৰি দিব লাগিব। দিলে যিটো পাম সেইটোৱে হ'ব আমাৰ গড়। গড় মানে হ'ল এভাৰেজ। গতিকে এতিয়া আমি প্লাছ কৰি দিওঁ, কিমান পাম? 3 4 7, 7 5 12 হয়নে। 12ক 3ৰে ডিভাইড কৰি দিলে কিমান পাম? 4। এই 4টো হ'ব আমাৰ এভাৰেজ মানে গড়। গতিকে ইয়াতে আমাক কি কৈছে, 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ গড় কিমান আমাক উলিয়াব দিছে। আমি যুগ্ম সংখ্যা কি পাইছিলো? আমি যদি ইয়াৰে আগতে চাওঁ, আগৰ এইটো যিটো আমাৰ কুৱেশ্যন আছিলে, আমি যুগ্ম সংখ্যা পাইছিলো 2 4 6 8 10 হয়নে। আমি এই পাঁচটা পাইছিলো, গতিকে এইকেইটাৰ আমি গড় উলিয়ালে হয়। আপোনালোকক মানে মই এইকেইটা জাষ্ট কুৱেশ্যনটো লৈছো, মানে একে ধৰণৰে। আপোনালোকক কিন্তু কুৱেশ্যনটো 11তকৈ নাহি পেলাই বেছিও আহিব পাৰে, গতিকে চাব আপোনালোকে। এতিয়া যদি আমি এইটোৰ গড় উলিয়াওঁ, মানে আমি কিমান পাইছিলো? 30 পাইছিলো হয়নে। মানে 2 4 6 8 আৰু 10, এই পাঁচটা সংখ্যাৰ আমি এভাৰেজ পাইছিলো 30। গড় উলিয়াব লাগিলে আমি কি কৰিব লাগিব? এতিয়া আমি সংখ্যা কেইটা পাইছিলো? পাঁচটা পাইছিলো, গতিকে 5ৰে ইয়াক আমি ডিভাইড কৰি দিব লাগিব, হৰণ কৰি দিব লাগিব। দিলে 5ৰে 30ক হৰণ কৰিলে কিমান? 6 বাৰ, 5 6 গুণ 30, যিটো অপচন বিত দিছে হয়নে। গতিকে আপোনালোকক মানে কুৱেশ্যনটো মানে বিভিন্ন ধৰণত আহিব পাৰে, গতিকে চাব আপোনালোকে, প্ৰেক্টিছ কৰিব। ইয়াৰে পিছৰ কুৱেশ্যনটো দিছে আকৌ এনেকে, 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যাৰ সংখ্যা কিমান? মৌলিক সংখ্যা মানে আপোনালোকে প্ৰথমতে জানিব লাগিব মৌলিক সংখ্যা কাক কয়। মৌলিক সংখ্যাৰ মানে উৎপাদক, মানে যিটো প্ৰডাক্ট হয় তাৰে সেই সংখ্যাটোৱে আৰু নহ'লে এক বা সেই সংখ্যাটোৱে হয়। মানে মৌলিক সংখ্যা যদি আমি চাওঁ, 2 3 5 7 11 এইবিলাক হ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যাক মানে একোৰে মানে ডিভাইড কৰিব নোৱাৰি এক্সেপ্ট সেই সংখ্যাটো বা এক, মানে একটোৰে ডিভাইড কৰিব লাগিব বা সেই সংখ্যাটোৰে ডিভাইড কৰিব লাগিব, সেইটো হ'ল মৌলিক সংখ্যা। এতিয়া আমাক কৈছে 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যাৰ সংখ্যা কিমান আমাক উলিয়াব দিছে। আমি এতিয়া 10ৰ পৰা 20ৰ ভিতৰত কি মৌলিক সংখ্যা আছে সেইটো চাব লাগিব। গতিকে কি মৌলিক সংখ্যা আছে, আমি যদি চাওঁ 11টো মৌলিক সংখ্যা, 11টো একোৰে ডিভাইড নহয় হয়নে। নেক্সট আমি পাম 13টো মৌলিক সংখ্যা, 13টোকো একোৰে ডিভাইড নহয়, একেৰে ডিভাইড হ'ব, আকৌ 13ৰে ডিভাইড হ'ব, বেলেগ একো সংখ্যাৰে ডিভাইড নহয়। গতিকে 11 13, নেক্সট পাম আমি 17 আৰু পাম আমি 19, মানে কিমানটা আছে? 4টা আছে। 11 13 17 আৰু 19, 10ৰ পৰা 20ৰ ভিতৰত মানে 4টা মৌলিক সংখ্যা আছে, যিটো অপচন এ। কিন্তু আপোনালোকৰ কুৱেশ্যনটোত আপোনালোকক মানে বেলেগকে দিব পাৰে। 10ৰ পৰা 20ৰ ভিতৰত নিদি পেলাই ধৰক 30ৰ পৰা 50ৰ ভিতৰতো দিব পাৰে, বা 30ৰ পৰা 40ৰ ভিতৰতো দিব পাৰে। গতিকে কি মৌলিক সংখ্যা আছে তাৰ আগতে আপোনালোকে গোটেইখিনি জনাটো দৰকাৰ। চ' এইবাৰ আমি ইয়াতে পিছৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। এইটোত দিছে এনেকে, 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটাৰ যোগফল কিমান উলিয়াব দিছে। মানে আমি মৌলিক সংখ্যা কি পালো? 11, নেক্সট 13, নেক্সট 17, নেক্সট 19। গতিকে এইকেইটা আমি যোগ কৰি দিলে হ'ল, আমাক যোগফলটো উলিয়াব দিছে। এইকেইটা যদি আমি যোগ কৰি দিওঁ কিমান পাম? আমি পাম 13 17 কিমান? 30 হয়নে। আকৌ আমি 19 11 কিমান পাম? 30।
গতিকে 30 যোগ 30 কিমান হ'ব 60 মানে 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটাৰ যোগফল কিমান হ'ব 60 এই যেটো অপচন বি দিছে বেলেগ বেছি টান নহয় কিন্তু আপোনালোকে মৌলিক সংখ্যাৰ কনসেপ্টটো আকৌ মৌলিক সংখ্যা কিমানটা আছে মানে কি আছে হেতু জনাটো দৰকাৰ সো ইয়াৰে পিছৰ কোৱেশ্চনটো দিছে আকৌ 10ৰ পৰা 20ৰ ভিতৰত থকা মৌলিক সংখ্যা কেইটাৰ গড় কিমান এবাৰ আমি আকৌ এভাৰেজ উলিয়াব দিছে মানে আমি সংখ্যা কেইটা কি পাইছিলো 11 পাইছিলো 13 পাইছিলো 17 পাইছিলো আকৌ 19 পাইছিলো হয়নে এতিয়া এই সংখ্যা কেইটাৰ আমাক গড় উলিয়াব দিছে গড় উলিয়াব লাগিলে আমি কি কৰিব লাগিব আমি গোটেইকেইটা সংখ্যা প্ৰথমতে যোগ কৰিব লাগিব হয়নে যোগ কৰোতে আমি কিমান পাইছিলো 60 পাইছিলো এতিয়া গড় উলিয়াব লাগিলে আমি কি কৰিব লাগিব এভাৰেজ উলিয়াব লাগিলে আমি সংখ্যা কিমানটা পাইছো 4টা এটা দুটা তিনিটা 4টা হয়নে গতিকে 4টা আমি এক ডিভাইড কৰি দিব লাগিব ডিভাইড কৰি দিলে কিমান পাম 15 4 গুণ 60 যেটো অপচন সি দিছে মানে এভাৰেজ উলিয়াব লাগিলে যিমানটা আইটেম আছে সেই নাম্বার অফ আইটেমেৰে যিমান টোটাল হয় হেতুক আমি হৰণ কৰি দিলে আমি এভাৰেজটো পাই যাম হয়নে সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়ি গৈছো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু ইম্পৰ্টেন্ট মানে গ্ৰেড 4 ৰ কাৰণে বেছি টান নহয় কিন্তু অলপমান মানে কমপ্লিকেটেড হয় এবাৰ আমাক এইটো কোৱেশ্চনত দিছে এনেকে দুটা সংখ্যাৰ যোগফল 487 ডাঙৰ সংখ্যাটো দিছে আমাক 339 হলে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটোৰ মাজত থকা পাৰ্থক্য কিমান আমাক উলিয়াব দিছে আমাক কি কৈছে দুটা সংখ্যাৰ যোগফল দিছে 487 সংখ্যা দুটা সংখ্যাৰ যোগ কৰিলে তাৰ মানে 487 পায় তাৰে ডাঙৰ সংখ্যাটো কৈছে আমাক 339 মানে এটা সংখ্যা 339 গতিকে আনটো সংখ্যা পাবলৈ আমি কি কৰিব লাগিব যি দুটা সংখ্যাৰ যোগফল আছে হেতুৰ পৰা যদি এইটো সংখ্যা আমি বিয়োগ কৰি দিও তেতিয়াহলে আমি আনটো সংখ্যা পাই যাম তো এটো যদি আমি বিয়োগ কৰো কিমান পাম 7 17 9 গলে কিমান 8 8 9 17 নেক্সট ইয়াতে থাকিল 7 7 3 গলে কিমান 4 নেক্সট ইয়াতে থাকিল 4 3 গলে 1 মানে 148 মানে এটা সংখ্যা আমাৰ 339 আমাক দিয়া আছে আৰু আনটো সংখ্যা আমি কিমান পালো 148 পালো হয়নে মানে এটো ডাঙৰ সংখ্যা বুলি কৈছে গতিকে এটো অবিয়াসলি ডাঙৰ আৰু এটো সৰু সংখ্যা গতিকে এতিয়া আমাক কি কৈছে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটোৰ মাজত থকা পাৰ্থক্যটো উলিয়াব দিছে মানে এটো এটা সংখ্যা পালো আকৌ এটো এটা সংখ্যা পালো এতিয়া ইয়াৰে পাৰ্থক্য উলিয়াব লাগিলে কি কৰিব লাগিব আমি এই যেটো ডাঙৰ সংখ্যা আমাক দিছে 339 হেতুৰ পৰা সৰু সংখ্যা যেটো পালো 148 টো হেতু আমি বিয়োগ কৰি দিলে আমি আনসাৰটো পাই যাম গতিকে এটোৰ পৰা যদি আমি এটো বিয়োগ কৰি দিও কিমান পাম 9 8 গলে 1 হয়নে নেক্সট এইফালে 3 আছে 13 13 4 গলে 9 ইয়াতে থাকিলে 2 2 1 গলে 1 মানে 191 যেটো অপচন সি দিছে সো আপোনালোকে কোৱেশ্চনটো পঢ়ি লব প্ৰথমতে কাৰণ গেট 4 ত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে ম্যাক্সিমাম আহা দেখা যায় মানে টান নহয় কিন্তু আপোনালোকে কোৱেশ্চনটো ভালদৰে প্ৰথমতে সেই কাৰণে পঢ়ি লব সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এটো দিছে কেনে এনেকে এজন মানুহৰ মাহিলী দৰমহা মানে এজন মানুহৰ মাহিলী দৰমহা দিছে 20000 টকা মানুহজনে তেওঁৰ দৰমহাৰ 70% খৰচ কৰে হয়নে আৰু বাকিখিনি জমা কৰে মানে 70% খৰচ কৰে মানে বাকিখিনি জমা কৰে বাকিখিনি মানে হল কিমান হ'ব 100% ৰ পৰা যদি 70% মানুহজনে খৰচ কৰে কি বাকি কিমান থাকিব 30% মানে 30% মানুহজনে কি কৰে জমা কৰে তো মানুহজনৰ মাহিলী জমা কৰা ধনৰ পৰিমাণ কিমান মাক উলিয়াব দিছে গতিকে এটো উলিয়াব লাগিলে আমি কি কেনেকৈ উলিয়াব লাগিব আমাৰ মাহিলী দৰমহা কিমান 20000 টকা হয়নে আকৌ মানুহজনে কিমান জমা কৰে কিমান পালো আমি 30% মানে হল 30 ডিভাইডেড বাই 100 হয়নে তো এটো যদি আমি এটো ক্যালকুলেশন কৰো এটো শূন্য কাটি দিও এটো শূন্য কাটা যাব নেক্সট 3 2 6 শূন্য কেইটা থাকিল 1 2 3 1 2 3 মানে 6000 টকা যেটো অপচন এড দিছে ধৰিব পাৰিছে না আপোনালোকে মানে কৈছে কি মানুহজনে 70% খৰচ কৰে আকৌ বাকিখিনি জমা কৰে বাকি মানে 30% যি ৰৈ গলে সেইখিনি জমা কৰে গতিকে 20000 টকাৰ 30% কিমান 6000 টকা মানে মানুহজনে কিমান জমা কৰে 6000 টকা জমা কৰে সো বেছি টান নহয় আপোনালোকে কোৱেশ্চন বিলাক ভালদৰে পঢ়ি লব প্ৰথমতে যাতে কনফিউজ না লাগে কাৰণ টাইম বহুত মানে কম থাকিব কম টাইমৰ ভিতৰতে আপোনালোকে কোৱেশ্চনখিনি কৰিব লাগিব সো ভালদৰে প্ৰেক্টিস কৰিব চাব ভিডিও বিলাক যদি ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে মই যিবিলাক ভিডিও লৈ আহি আছো এনেকুৱা ধৰণৰ আপোনালোকে পাই থাকে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই